আমি আমাৰ জীৱনত জিকিবলৈ হলে শিকিবও লাগিব। এই কথাটো আমি প্ৰত্যেকেই জানো। আহক আজি আমি হনুমানৰ পৰা 5টা খুব সুন্দৰ কথা শিকো, আৰু এই কথাকেইটা শিকাৰ পাছত এই কথাকেইটা যদি আমি আমাৰ জীৱনত প্ৰয়োগ কৰো, তেতিয়াহলে আমাৰ জীৱনত জয় 100% নিশ্চিত। আহক আগবাঢ়ো সেই কথাকেইটাৰ মাজলৈ। আমি হনুমানৰ পৰা প্ৰথম শিকিব পৰা কথাটো হ'ল বল আৰু বুদ্ধি এই দুয়োটাৰে মাজত বেলেন্স মিলাই চলিব আমি জানিব লাগিব। আহক এটা সুন্দৰ কাহিনীৰ জৰিয়তে এই কথাটো আমি বুজিবলৈ চেষ্টা কৰো। বাল্যকালৰ এটা অভিশাপৰ কাৰণে হনুমানে নিজৰ ভিতৰত থকা শক্তিৰ কথা পাহৰি গৈছিল। যেতিয়া জাম্বুবন্তই হনুমানক তেওঁ শক্তিৰ কথা মনত পেলাই কলে যে তুমি ইচ্ছা কৰিলে এই সাগৰখন পাৰ হৈ সীতা দেৱীৰ খবৰ লংকাৰ পৰা লৈ প্ৰভু ৰামৰ আগত দিব পাৰাহি। এতিয়া হনুমানৰ নিজৰ ভিতৰত থকা শক্তিৰ কথাটো মনত পৰিল, আৰু লগে লগে হনুমানে কি কৰিলে, সেই সাগৰৰ ওপৰেদি উৰি গৈ লংকালৈ যাবলৈ আৰম্ভ কৰিলে। উৰি গৈ যেতিয়া সাগৰৰ মাজভাগ পালেগৈ, তেতিয়া চুৰ্চা নামৰ এগৰাকী ৰাক্ষসীয়ে তেওঁৰ বাট আগচি ধৰিলে। আৰু সেই ৰাক্ষসী গৰাকী ইমান ডাঙৰ আছিল যে এটা পাহাৰতকৈও বিশাল। আৰু হনুমানক আগ ভেটি ধৰি কলে, ভগৱানে মোৰ কাৰণে আজি খাদ্য পঠাইছে, তোমাক মই খাই পেলাম। তেতিয়া হনুমানে সেই ৰাক্ষসী গৰাকী কলে যে মই লংকাৰ পৰা সীতা মাতা খবৰ লৈ প্ৰভু ৰামচন্দ্ৰৰ ওচৰত দিবলৈ আহিছো, সেয়ে আপুনি মোক এই কামটো হোৱাৰ পাছত খাব। কিন্তু সেই ৰাক্ষসীজনীয়ে সেই কথাটো নামানিলে, আৰু তাই কলে মই ব্ৰহ্মা প্ৰভুৰ পৰা এটা বৰদান পাইছো, সেই বৰদান অনুসৰি যিয়ে মোৰ মুখৰ ভিতৰত সোমাই পুনৰ ওলাই আহিব পাৰে, তেওঁহে এই সাগৰখন পাৰ হব পাৰিব। এতিয়া হনুমানে নম্ৰতাৰে কলে, আপুনি যিহেতু ব্ৰহ্মাৰ পৰা বৰদান পাইছে, গতিকে আপোনাৰ বৰদান কেতিয়াও মই ভংগ হবলৈ নিদিওঁ, আপুনি মোক খাওক। এনেকৈ কোৱাৰ পাছত সেই ৰাক্ষসীজনীয়ে যেতিয়া হনুমানক খাবৰ কাৰণে মুখখন মেলি দিলে, এই ৰাক্ষসীজনীয়ে যেতিয়া 1 যোজন মুখ মেলে, তেতিয়া হনুমানে 2 যোজন ডাঙৰ হৈ যায়, আৰু 2 যোজন মুখ মেলিলে 4 যোজন হয়, 4 যোজন মুখ মেলিলে 8 যোজন হয়, আৰু 8 যোজন মুখ মেলিলে হনুমান 16 যোজন ডাঙৰ হৈ যায়। তাৰ পিছত সেই ৰাক্ষসীজনীয়ে 100 যোজন মুখ মেলি দিলে। লগে লগে হনুমানে ক্ষিপ্ৰ গতিৰে সৰু হৈ সেই ৰাক্ষসী গৰাকী মুখৰ ভিতৰত সোমাল, আৰু লগে লগে বিজুলী বেগেৰে ওলাই আহিলে। হনুমানৰ এই বুদ্ধিটোত সন্তুষ্ট হৈ সেই ৰাক্ষসী গৰাকীয়ে নিজৰ ৰূপ ললে আৰু কলে, মই আচলতে সাপ বিলাকৰ মাগ হয়, মোক ভগৱানে তোমাৰ পৰীক্ষা লবলৈ পঠাইছে, তোমাৰ বুদ্ধি কিমান আছে সেই কথাটো মই আজি পৰীক্ষা ললো। এতিয়া তুমি নিশ্চিন্ত মনে যোৱা আৰু সীতা মাতাৰ খবৰ লৈ আহাগৈ। তাৰপিছত হনুমান লংকা পালেগৈ। ইয়াৰ পৰা আমি এইটোকে শিকিব পাৰো যে আমি প্ৰয়োজনত আমাৰ বল দেখাবলৈ ডাঙৰ হব লাগিব, আৰু কেতিয়াবা নিজকে জিকিবলৈ হলে প্ৰয়োজনত সৰু হব জানিব লাগিব। আৰু আমাৰ বল আৰু বুদ্ধি দুয়োটাৰে মাজত বেলেন্স ৰাখি জীৱন যুঁজত জীয়াই থাকিবলৈ শিকিব লাগিব। আৰু যিসকল বুদ্ধিয়ক লোক, সেই বুদ্ধিয়ক লোকবিলাকক আপোনালোকে লক্ষ্য কৰিলে দেখিব, তেওঁলোকে সদায় নিজকে সৰুৱে দেখায়। গতিকে নিজৰ জয়ৰ কাৰণে যদি আমি কাৰোবাৰ ওচৰত অকণমান সৰু হলেই যদি সেই কামটো আমাৰ সিদ্ধি হয়, তেতিয়াহলে আমি কেতিয়াও সৰু হবলৈ কুণ্ঠাবোধ কৰিব নালাগে। এতিয়া আহোঁ হনুমানৰ পৰা শিকিব পৰা দ্বিতীয় কথাটিলৈ।
হনুমানৰ জীৱনৰ পৰা শিকিব পৰা দ্বিতীয় কথাটো হ'ল মেনেজমেণ্ট। যেতিয়া হনুমানে লংকা পালেগৈ, সেই ৰাক্ষসবিলাকৰ মাজতো তেওঁ ৰাম ভক্ত এজনক বাছি উলিয়ালে। এদিন যেতিয়া হনুমানে ৰাস্তাৰে গৈ আছিল, মানুহ এঘৰত শ্ৰী ৰামচন্দ্ৰৰ জয়গুণ গোৱা শুনিবলৈ পালে। লগে লগে হনুমানে কি কৰিলে, বাহমনৰ ভেষ ধৰি সেই মানুহ ঘৰত পৰীক্ষা লবৰ কাৰণে প্ৰৱেশ কৰিলে। আৰু সেই মানুহজন যে সঁচাকৈ ৰাম ভক্ত হয় নে নহয় সেইটো পৰীক্ষা ললে, আৰু পৰীক্ষাৰ শেষত গম পালে যে সঁচাকৈ সেইজন এজন ৰাম ভক্ত হয়। তেওঁ হল বিভীষণ। এই বিভীষণৰ পৰাই সীতা দেৱী ক'ত আছে তেওঁ গম ললে, আৰু সীতা দেৱী খবৰ ললে। সীতা দেৱী খবৰ লোৱাৰ পাছত গোটেই লংকাখন জ্বলাবলৈ ধৰিলে, আৰু লংকা জ্বলাই তেওঁ লংকাধিপতি আৰু লংকাৰ নগৰৰ লোকসকলক এইটো জনালে যে তেওঁলোকৰ কিমান শক্তি আছে আৰু কিমান এখন ডাঙৰ যুদ্ধ হবলৈ গৈ আছে। তাৰ পিছত কি কৰিলে, হনুমানে বিভীষণক ৰামৰ লগত মিত্ৰতা কৰাই দিলে। আমি প্ৰত্যেকে জানো যে লংকা বিজয় কৰাত ইমান সহজ শ্ৰীৰামচন্দ্ৰ কি কাৰণে হল, একমাত্ৰ হনুমানে বিভীষণৰ লগত শ্ৰীৰামচন্দ্ৰক মিত্ৰতা কৰি দিয়াৰ বাবে। হনুমানে নিজৰ বুদ্ধিৰে সৰু সৰু কিছুমান কামেৰে লংকা জয় কৰাত ৰামচন্দ্ৰক মেনেজ কৰি দিলে। অৰ্থাৎ আমাৰ জীৱনতো যদি কিবা আমি ডাঙৰ লক্ষ্যত উপনীত হ'ব বিচাৰো, তেতিয়াহ'লে সৰু সৰু কিছুমান ষ্টেপ লৈ সেই ডাঙৰ লক্ষ্যটোত উপনীত হোৱাত আমি নিজেই নিজকে সহায়ক কৰি গঢ়ি তুলিব পাৰো। সেয়ে আমি প্ৰত্যেকেই ডাঙৰ লক্ষ্যত উপনীত হবৰ কাৰণে সৰু সৰু কিছুমান কাম কৰিবলৈ শিকিব লাগিব। আমি হনুমানৰ পৰা শিকিব পৰা ৩ নম্বৰ কথাটো হ'ল অহংকাৰ কেতিয়াও আমাৰ হৃদয়ত স্থান দিব নালাগে। যেতিয়া হনুমানে সাগৰ পাৰ হৈ সীতা দেৱী খবৰ লৈছিল আৰু লংকাখন জ্বলাই ৰিটাৰ্ণ হৈ ঘূৰি আহিছিল, তেতিয়া জাম্বুবন্তই প্ৰভু শ্ৰী ৰামচন্দ্ৰক কলে, হনুমানে লংকাখন জ্বলালে, সাগৰ পাৰ হৈ গল, সীতা দেৱী খবৰ লৈ আপোনাক দিলেহি। এই সকলোবিলাক হনুমানৰ কাৰণে সম্ভৱ হল। তেতিয়া প্ৰভু শ্ৰী ৰামচন্দ্ৰই হনুমানৰ ওচৰলৈ আহি কলে, হনুমান তোমাৰ কাৰণেই এইবিলাক হবলৈ সম্ভৱ হল। তেতিয়া হনুমানে কলে, মই কৰা নাই প্ৰভু। হনুমানে অস্বীকাৰ কৰিলে। তাৰ পিছত পুনৰ শ্ৰী ৰামচন্দ্ৰই জাম্বুবন্তৰ ওচৰলৈ গল। জাম্বুবন্তই পুনৰ কলে যে নাই নাই প্ৰভু, এইবিলাক সকলো হনুমানেই কৰিছে। তাৰ পিছত শ্ৰী ৰামচন্দ্ৰ পুনৰ হনুমানৰ ওচৰলৈ আহিল। এইবাৰো শ্ৰী ৰামচন্দ্ৰই হনুমানক সুধিলে, এইবিলাক সকলো তুমিয়েই কৰিলা? তেতিয়া হনুমানে কলে, নাই কৰা প্ৰভু, এইবিলাক মই কৰা নাই। তেতিয়া ৰামচন্দ্ৰই কলে, তেনেহলে মই কৰিছো নেকি? তেতিয়া হনুমানে বিনম্ৰতাৰে কলে, হয় প্ৰভু, এইবিলাক আপোনাৰ কৃপাত আপোনাৰ আশীৰ্বাদতহে সম্ভৱ হৈছে। মই নিমিত্ৰহে মাত্ৰ। আপোনাৰ সহায় নোহোৱাহেঁতেন, আপোনাৰ আশীৰ্বাদ নোহোৱাহেঁতেন মই কেতিয়াও এইবিলাক কৰিব নোৱাৰিলোহেঁতেন। চাওকচোন, হনুমানে ইমান ডাঙৰ কাম এটা কৰি শ্ৰী ৰামচন্দ্ৰক সহায় কৰিলে, তথাপি কিন্তু তেওঁ মনত অহংকাৰ ভাৱ নানিলে। কিন্তু আমি কি কৰো, আমি যদি সৰুকৈ কাম এটা কৰো, তাকে লৈ অহংকাৰ কৰি ফুৰো। অহংকাৰৰ এটা প্ৰতিমূৰ্তি ধৰণে আমি খোজকাঢ়ি ফুৰো, কাৰোবাক দেখিলেও মাতিব নিবিচাৰো। এনেকুৱা ভাৱধাৰা হৈ যায় আমাৰ কিছুমানৰ। গতিকে আমি হনুমানৰ পৰা শিকিব পাৰো যে জীৱনত কেতিয়াও কাকো অহংকাৰ দেখাব নালাগে আৰু বিনম্ৰভাৱে আমি জীয়াই থাকিব লাগে। যেনেকৈ হনুমানে প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ ওচৰত কোনো ধৰণৰ অহংকাৰ নেদেখাই নম্ৰভাৱে আজীৱন ভক্ত হৈ জীয়াই আছিল, ঠিক তেনেকৈ এইবাৰ আমি হনুমানৰ পৰা শিকিবলগীয়া ৪ নম্বৰ কথাটো শিকো। যেতিয়া হনুমানে
সীতা দেৱী ওচৰ পালেগৈ তেতিয়া সীতা দেৱীয়ে হনুমানক ক'লে, প্ৰভু শ্ৰী ৰামচন্দ্ৰ ইমান শক্তিশালী, তেওঁ ইচ্ছা কৰাহেঁতেন মোক লৈ যাব পাৰিলেহেঁতেন, তেওঁ মোক কিয় নিবলৈ অহা নাই, তেওঁ বাৰু মোলৈ মনত পৰা নাইনে? তেতিয়া হনুমানে ক'লে, হে মাতা, প্ৰভু শ্ৰী ৰামচন্দ্ৰই ইচ্ছা কৰাহেঁতেন আপোনাক নিব পাৰিলেহেঁতেন, কিন্তু তেওঁ আপোনাক নিবলৈ অহা নাই। তেওঁ আহিব মাতা, তেওঁ লংকালৈ আহিব, লংকাৰ লংকেশ্বৰৰ লগত যুদ্ধ কৰিব, যুদ্ধত তেখেতক পৰাজয় কৰি আপোনাক সসন্মানেৰে ইয়াৰ পৰা উদ্ধাৰ কৰি লৈ যাব। ৰাৱণৰ দৰে আপোনাক চুৰ কৰি কেতিয়াও লৈ নাযায়। অশোক বাটিকাত সীতা দেৱীৰ অৱস্থা দেখি হনুমানৰো বহুত খং উঠিছিল। তেওঁ ইচ্ছা কৰাহেঁতেন সেই মুহূৰ্ততে সীতা দেৱীক কান্ধত তুলি সাগৰ পাৰ কৰাই লৈ আহিব পাৰিলেহেঁতেন, কিন্তু তেখেতে সেইটো নকৰিলে। তেখেতে সীতা দেৱীক ক'লে, ময়ো আপোনাক লৈ যাব পাৰো, কিন্তু প্ৰভুৰ আদেশ নাই, মই আপোনাক লৈ নাযাওঁ। আপোনাৰ এই অৱস্থা দেখি মোৰ খং উঠিছে, কিন্তু উপায় নাই, মোৰ প্ৰভুৰ আদেশ নাই, সেয়ে মই আপোনাক নিব নোৱাৰিম। এটা খুব সুন্দৰ লেচন আমি হনুমানৰ পৰা পাব পাৰো। সেইখিনি সময়ত হনুমানো বহুত ইমোচনেল হৈছিল, কিন্তু তেওঁ আদেশ নোহোৱাৰ কাৰণে সীতা দেৱীক লৈ অহা নাছিল আৰু প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ আদেশলৈ ৰৈ আছিল। গতিকে আমি কেতিয়াও অভাৰ ইমোচনেল হ'ব নালাগে। এই চতুৰ্থ কথাটো আমি শিকিব পাৰো হনুমানৰ পৰা। আহক এতিয়া হনুমানৰ পৰা শিকিব লগা আটাইতকৈ শেষৰ কথাটো শিকো। যেতিয়া লক্ষ্মণ শক্তিশালত পৰি আছিল, তেতিয়া সঞ্জীৱনীৰ কাৰণে হিমালয়লৈ যাব লগা হৈছিল। আৰু হিমালয়লৈ যাবৰ কাৰণে হনুমানক সোধোতে হনুমানে একে আশাৰে কৈছিল, হয় মই পাৰিম যাব। হনুমানে সঞ্জীৱনী কিন্তু চিনি পোৱা নাছিল। তথাপিও কোনো আপত্তি নকৰি, না বুলি নকৈ হনুমানে হিমালয়লৈ গৈছিল। আৰু হিমালয়ত গৈ যেতিয়া সঞ্জীৱনী চিনি নাপাইছিল, তেতিয়া গোটেই পাহাৰটোকে তেখেতে দাঙি লৈ আহিছিল। ইচ্ছা কৰাহেঁতেন, আপোনাৰ মোৰ দৰে হোৱাহেঁতেন কি কৰিলোহেঁতেন? আমি চিনি নাপাওঁ, গতিকে নাযাওঁ বুলি কলোহেঁতেন, কিন্তু হনুমানে সেই কথাটো কোৱা নাছিল। হনুমানৰ এই কথাখিনিৰ পৰা আমি এইটো শিকিব পাৰো যে সদায় আমি য়েছমেন হবলৈ শিকিব লাগিব। আমি সদায় য়েছমেন হব জানিব লাগিব। সেয়ে শেষত এটাই কব বিচাৰিছো, না বুলি নকব, য়েছমেন হওক।